নমস্কাৰ আটাইকে লকডাউনৰ সময়ৰ ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। আজি 2 বহাগ, এই 2 বহাগৰ দিনটোত এটা ভাল পদক্ষেপ হাতত লৈছোঁ। আবাহনৰ কেম্পৰ ওচৰে পাজৰে থকা প্ৰায় 4-5খন গাঁৱত 150টা পৰিয়ালক আজি মোৰ ক্ষুদ্ৰ সামৰ্থ্য অনুসাৰে অকণমান খোৱা বস্তু আৰু নগদ ধন অকণমান তেওঁলোকক বিতৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। মই এইবছৰ বিহুত মই কৈ আছোঁ যে এইবছৰ বিহু ৰঙালী বিহুক আমি মনেৰে, আত্মাৰে আৰু আৱেগেৰে পালন কৰোঁ আহক। কোনো নাভাবিব যে ৰঙালী বিহুত আমি ঘৰত সোমাই আছোঁ, ৰঙালী বিহু আমি উদযাপন কৰিবলৈ পৰা নাই। কিন্তু এই মানুহৰ মুখত এটা হাঁহিৰ মাজত আমি ৰঙালী বিহু উদযাপন কৰোঁ আহক। প্ৰথম আমি মান্দাকাটাৰ চাহ বাগান এৰিয়া তাত আমি উপস্থিত হৈছোঁহি। লাইভটো কৰাৰ অৰ্থটো এইটোৱেই যে ৰঙালীৰ সময়খিনিত আমি ঘৰত আছোঁ, আটাই পৰিয়ালৰ লগত আছোঁ, আমি নিয়ম নীতি পালন কৰি আছোঁ, চৰকাৰে দিয়া নিয়ম নীতি পালন কৰি আছোঁ। সময়ৰ আহ্বানক আমি সন্মান জনাই সকলোৱে লকডাউন হৈ আছোঁ আৰু ৰঙালীৰ এই সময়খিনিত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, প্ৰকৃতিৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অতি সোনকালে এই গোটেই বিশ্ব এই মাৰাত্মক ভাইৰাছৰ পৰা মুক্ত হওক। অতি সোনকালেই চাগে আমি আমাৰ যিটো স্বাভাৱিক জীৱন যাত্ৰা তালৈ আমি উভতি যাবলৈ সক্ষম হওঁ। মই কেমেৰাটো অকণমান ৰোটেট কৰি দিওঁ এতিয়া। আজি আমি মান্দাকাটা এতিয়া এই বাগান এৰিয়াত আমি আৰম্ভ কৰিছোঁ। তাৰপিছত আমি কলিতা চকত যাম, তাৰপিছতে আমি যাম সুক্তাগুৰি, কোমনগৰ আৰু বাঁহতল চক। প্ৰায় 6টা ঠাইত আমি আজি খাদ্য সামগ্ৰী আৰু অকণমান নগদ বিতৰণ কৰিম। আৰু আচলতে বিহুৰ এবছৰ ৰঙালীৰ সময়ত
বিহু নচাও নাই, পৰিয়ালৰ লগত আছো সম্পূৰ্ণৰূপে ঘৰত। যিখিনি নিয়ম নীতি বিহুৰ উপলক্ষে পালন কৰিব লাগে কৰিছো। আৰু এই বছৰ বহাগ বিহুটো অকণমান বিশেষ হৈছে মোৰ কাৰণে, বিশেষকৈ এই আবাহনৰ গোটেই পৰিয়ালটোৰ লগত গোটেই মানুহখিনি, বৃহত্তৰ মানুহখিনি জড়িত হৈ আছে। আৰু এই লকডাউনৰ সময়ত বহুত মানুহৰ বহুত সমস্যা আছে। চৰকাৰে যথেষ্ট পৰিমাণে আমাক সহায় সহযোগিতা আগবঢ়াইছে, তৎসত্বেও বহুত মানুহৰ ক্ষেত্ৰত এতিয়াও কিছু কিছু অসুবিধাৰ সৃষ্টি হৈছে, যিসমূহে দৈনন্দিন কাম কৰি নিজৰ জীৱিকা অৰ্জন কৰে তেওঁলোকৰ ক্ষেত্ৰতো সমস্যা হৈছে। যিসমূহে গাড়ী চলায় তেওঁলোকৰ কাৰণে সমস্যা হৈছে, যিসমূহে ঘুমটি দোকান দি চলে তেওঁলোকৰো সমস্যা হৈছে। গতিকে আমাৰ সাধ্য অনুসৰি আমি যিমানখিনি পাৰোঁ অকণমান মানুহখিনিক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়াই হৈছে ৰঙালীৰ আনন্দ, ৰঙালী বিহুৰ ওলগ জনাইছোঁ।